হেল্ল' গাইজ চাওকচোন ৰিলছ বনাবলৈ আহিছে তাৰমানে আহা নমৰে ইটো পিছত সিটো পিছত ইটো ইছ ৰাম কেইবাৰ কাটে ঠিক নাই 100 বাৰত চাগে হয়গৈ আৰু আপোনালোকক কেইবাৰ লাগে বাৰু ৰিলছ বনাবলৈ চাব দেই ঢোল বজাই ঢুলীয়াই বুলি মানে গানটোত মানে পূৰা মানে ৰিলছ বনাই আছে মানে নহয়হে নহয় আপোনালোকে লিখি থাকিব আপোনালোকে চাই গৈ থাকিব কেইবাৰত মানে মই মানে মাথাটো মানে মোক ঘূৰাই গৈছেগৈ মানে তাইক চাওঁতে মানে অহনিকে ঢোল বজাব ঢুলীয়াই পেঁপা বজাব পেঁপুৱাই অকল তেনেকৈ আছে আৰু মানে কৈছোঁ নহয় আপোনালোকৰ বাৰু কেইবাৰত হয়গৈ ক'বচোন দেই আমাৰ আকৌ দাং কাটিয়া আকৌ 100 বাৰমান নহয়গৈ বাৰু হ'লেও মানে 20 বাৰ 30 বাৰ নহ'লে 10 বাৰ মানে লাগিবই আৰু সিমানটো হ'লেহে মানে হয়গৈ আপোনালোকে চাই গৈ থাকক দাং কাটিয়া আমাৰ কেইবাৰ ৰিলছ বনাই চাব দেই মোক কিন্তু সজুৱাই মেলি ল'লে বোলে ভিডিঅ' বনাওঁগৈ বৈ শ্বুটিং কৰিবৰ কাৰণে মই দেখিছে নাই একদম দাড়ি চাৰি লগাই একেবাৰে কমপ্লিট কিন্তু এতিয়ালৈকে তাই আজৰিয়ে হোৱা নাই দেখিছেনে মোক এনেকৈ সজাই পিনি তাই একেবাৰে মোক মানে কৈছোঁ নহয় ৰখাই থৈছে ৰ অকল ৰচোন আৰু এবাৰ বনাম অকল তেনেকেই আছে আৰু মানে কৈছোঁ নহয় মই বাপেকে ভিডিঅ' কৰি দিছোঁ থাক তইনো কেইবাৰ কৰ চাওঁচোন বোলো আজি চবকে দেখাই দিওঁ বোলো এটা ৰিলছ বনাবলৈ মানুহক খুব বেছি 3 বাৰ বা 4 বাৰহে কৰে আমাৰ আকৌ দাং কাটিয়া আকৌ একেবাৰে কৰিয়ে থাকে এটা কৰি ল'ব এইটো নহ'লে বেয়া হ'ল আকৌ এটা কৰিব আকৌ ক'ব কি এইটো নহ'লে দেখিছেনে আকৌ সেয়া নহ'লে মানে এইবাৰ বোলে বেকগ্ৰাউণ্ডটোহে নহ'লে এবাৰ বোলে মোৰ চাদৰখনহে বেয়া হৈ থাকিলে এবাৰ বোলে চেমিজটোৱে ওলাই থাকিলে এবাৰ বোলে মোৰ চাদৰখনহে খহি আছে ৰাম কিমান যে তাই মানে কৈছোঁ নহয় নটংগী ঐ আপোনালোকৰ মানে চাই আমনি লাগি যাব দেই আপোনালোকে চাই থাকক দেই মোৰ হ'লে চাই আমনি লাগি গৈছেগৈ মই কিমান ৰখি থাকিম বাৰু দেখক কেনেকুৱা নাচন দিছে দেখিছেনে লগতে ময়ো অকণ মানে নাচি আছোঁ আমনি লাগিছেতো ৰখি সেইকাৰণে ময়ো অকণ হাতখনকে নচুৱাই আছোঁ আৰু পিছে মই আকৌ গানটো অফ কৰি দিছোঁ দেই নহ'লে আকৌ কপিৰাইট আহি যাব যে কপিৰাইট আহিলে আৰু সেইটো মানে ভিডিঅ' দিয়াতকৈ নিদিয়াই ভাল আৰু এবাৰ কপিৰাইট পৰিব লাগিলে আৰু গোটেই মানে চেনেলটোৱে বৰবাদ সেইকাৰণে কপিৰাইট নিদিয়াকৈ আগতেই মানে নিজে সাৱধান হোৱাটো ভাল কথা মই সেইকাৰণে গানৰ চাউনেই দিয়া নাই তাই সেয়া দেখিছেনে আকৌ নহ'লে মানে এবাৰ আকৌ ফুল পাহকে খহি গ'ল গম পাইছেনে মোৰ কথাবোৰ কওঁতে অকণমান লাগি ধৰে দেই মই মানে ব্লগ নবনোৱা যে মানে কথাবোৰ কওঁতে বহুত লাগি ধৰে মানে মই আৰু স্পীড ক'ব নোৱাৰোঁ মানে আৰু মোৰ মাতটো হ'লে খহটা দেই মই মানে মাতটো আকৌ মিহি কৰিব নাজানো কিছুমানৰ শুনিছোঁ ইমান ধুনীয়াকৈ কয় কথাবোৰ শুনিয়ে ভাল লাগে মই আকৌ কথা ক'ব নাজানো যিটো মানে মাত মোৰ সেইটোৱে আৰু মই তাতকৈ মানে ষ্টাইল দিব নোৱাৰোঁ আৰু মানুহক মই মন ভুলাব নাজানো মোক মানে ভাল পালে পাবি নেপালে নাই আৰু চালে চাবি নেচালে নাই মই আকৌ মিহিমান মাতি আকৌ মই ভিডিঅ' বনাই থাকিব নোৱাৰোঁ দেই মোৰ যিটো গলা সেইটোৱে আৰু আকৌ বেছিকৈ ষ্টাইল দিবলৈ গ'লে মানে মাত গৈ কিবাহে হ'বগৈ সেইকাৰণে যিটো অৰিজিনেল মান মই সেইটোৱে কথা পাতোঁ আপোনালোকে চাই থাকক ময়ো অকণ মাজে ষ্টাইল দি গৈছোঁ দেই কথাখিনি মাজে ভুল হৈছে আকৌ দেই আপোনালোকে ভুলখিনি শুধৰাই শুনি ল'ব কোনেও যাতে বেয়াকৈ নক'ব দেই বেয়া নাপাব সকলোৱে চাই গৈ থাকক মাত্ৰ মানে 10 বাৰমান 20 বাৰমান হ'লগৈ নেকি এনেকৈ বনাই থাকোঁতে দেখিছে নাই কিমান বাৰু নাচি থাকিব ঢোল বজাই ঢুলীয়াই পেঁপা বজাই পেঁপুৱাই মানে ইমানেই নাচি আছে মানে নহয়হে নহয় মই বোলো বাদ দে মই তোক বোলো ভিডিঅ' কৰি থাকিবলৈ নাই কিমান আনো একেটাকে চাই থাকিবছে আকৌ নহ'লে সেয়া ইছ ৰাম অকল মানে সজাই বজাই থাকোঁতেই মানে সময়টো গুচিয়ে যায়গৈ আৰু মোৰে আমনি লাগিছে আপোনালোকৰ আমনি নালাগিব কেলে হেৰৌ মই মানে তামোল খাওঁ যে গোটেই মানে হাতখনত চূণ লাগি থাকিলে মই আকৌ ঘপকৈ এনেকৈ হাতখন দেখাই লৈ আকৌ যেনিবা চূণখিনি মই দেখি পালোঁ নহয় দেখিছে নাই মোৰ হাতখনত কেনেকৈ চূণ লাগি থাকিলে
ধুবলৈও সময় নাপালোঁ ওলা বুলি ক'লে ওলাই ল'লোঁ আৰু পটাপট ওলাই পিনি সেয়া মই তামোল এখন খাই লওঁ মই আকৌ তামোল নোখোৱাকৈ থাকিবই ন মোৰ মানে তামোল মানে প্ৰিয় ভাত যদি মই এসাঁজ নাখাই থাকিব পাৰোঁ কিন্তু তামোল নোখোৱাকৈ মই থাকিব নোৱাৰোঁ কোনে কোনে মোৰ দৰে বাৰু তামোল খাই ভাল পায় জনাব দেই মোৰ মানে প্ৰিয় তামোল কিমাননো বৰকি থাকিম আৰু বকি আমনি লাগি গৈছেগৈ সেইকাৰণে মই বোলো আৰু হ'ব দে আৰু আই তই বোলো ইমানতে সামৰণি মাৰ আৰু এবাৰ চুলিকে হলকিছে এবাৰ আকৌ সেই পখিলা পাতকে খাইছে ইছ ৰাম কিলিপ মাৰোঁতে মানে অন্তই নাই আৰু মানে সেয়া চলি অলকা চলকা ঠিক কৰি লৈছে দেই চাই থাকক আপোনালোকে আকৌ নাচিব তাই এতিয়া সেয়া ঢোল বজাই ঢুলিয়াই পেঁপা বজাই পেঁপুৱাই মই মাতটো অফ কৰি দিলোঁ দেই আপোনালোকে গানটো নিজে শুনি চাব ঢোল বজাই ঢুলিয়াই পেঁপা বজাই পেঁপুৱাই বুলি গান এটা আছে যে সেই গানটোতে তাই মানে নাচি আছে মানে 10 বাৰ হ'ল আৰু মানে 10 বাৰ মানে হ'লগৈ চাগে নেকি অকণমান মানে তাৰ পাছতহে আৰু মানে মোক কৈছে আৰু নবনাওঁ বুজিছ এইবোৰ বনাই মানে নোৱাৰিছোঁ আৰু মোৰ মানে বেয়া দেখিছে মই কৈছোঁ ভালকৈ ঘূৰিবি আই ঘূৰোঁতে আকৌ আহি পিনে লুটি খাই ঘূৰোঁতে আকৌ আহি পিনে লুটি খাই পৰিবিগৈ মোকো কথাবোৰ লাগি ধৰিছে দেই কথা কওঁতে আকৌ মানে শুনাও আকৌ অকণমান কথাখিনি কওঁতে মানে অকণমান লাগি ধৰে ইমানো খুন্দা নহয় আৰু মানে অলপ খুন্দা কিন্তু দন লাগিবলৈ হ'লে আকৌ মুখখন টেপকৈ বাজে আকৌ দেই সেইটোত হ'লে একদম কোনো খাব নোৱাৰে কিন্তু এনেকৈ কথা ক'লে আকৌ যেনিবা মোৰ লাগি ধৰিবই আৰু আজি বুলি নহয় মোৰ সদায় ভাল কথা ক'লে লাগি ধৰে দন লাগিবলৈ হ'লে মুখখন একেবাৰে লাও পাত কচু পাত আকৌ দেই মইনো কিমান চাই থাকিম আৰু মোৰে চাই মন লাগিছে আপোনালোকৰ আমনি লাগিছে নাই ক'ব নোৱাৰোঁ দেই তাই মানে আওখা নমৰে কিমানো চাম আৰু কিমানো ভিডিঅ' কৰিম আৰু দেখিছে নহয় আপোনালোকে নাচিয়ে থাকক আৰু মই ভিডিঅ' কৰা মানুহ ভিডিঅ' কৰিয়ে থাকিম আৰু এটা গান এটা চাই থৈছিলোঁ আৰু কি আছিলে পাহৰিলোঁ ল'ৰাবোৰে ইমান ধুনীয়াকৈ নাচে আমি লাজে পাওঁ আজিকালি ল'ৰাবোৰ হৈছে লেডিজবোৰ হৈছে ল'ৰা সেইটো কথা তই গমেই পোৱা নাই নি আজিলৈকে কোনবা আইনি কোন অঁ এইগৰাকী চিনি পাইছে নহয় দেখিলে কিবা মনটো একদম সেমেকি যায় আৰু ইমান ধুনীয়া ছোৱালীজনী ভগৱানে কিনো হিংসা দেখিলে ক'ব নোৱাৰোঁ দেই এই ভালবোৰকহে লৈ যায় নেকি অলপ মানে দস্যু দগবাই সেইবোৰক নিবলৈ নেদেখে মানে ল'ৰাই হওক বা ছোৱালীয়ে হওক ভালটো বোলে এইবোৰ সিদ্ধাৰ্থ এইবিলাক লৈ যাব লাগে অঁ এই যেনেকৈ এতিয়া সিদ্ধাৰ্থ শেখৰ জ্যোতি সেই শশী প্ৰভা নে ঋষি প্ৰভা সেইজনীক সেই নিচিনাবোৰক ভগৱানে নেদেখে মানে অকণমান শাস্তি দিবলৈ চায় নেকি ভগৱানে জেলৰ ভিতৰতে সোমাই থাক বুলিব এটা কথা কিন্তু ভাল মানুহবোৰ সোনকালে লৈ যায় মোৰ ভালেই মানে ভাল এই আমাৰ ভাল পাওঁতে নামটো দাং কাটি পাইছেনে বাৰু ভাল কাৰণে নামটো দাং কাটি দিছোঁ আকৌ হ'ব নে হ'ল নেকি মই ৰৈ থাকিম নেকি ওলাই অঁ হৈ গ'ল গাইজ হৈ গ'ল বোলে মই এতিয়া ব্লগটো সামৰি দিছোঁ দেই মানে মোৰ এতিয়া শ্বুটিং আৰম্ভ হৈ যাব চাই থাকিব মানে ভিডিঅ' শ্বুটিং নহয় ৰীলৰ শ্বুটিং বাই